নমস্কাৰ। আজি ঘোষণা হল ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বহু অপেক্ষিত অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষাৰ কাৰ্যসূচী। পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰা অনুসৰিয়ে অহা 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব লিখিত পৰীক্ষাসমূহ। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ ৰাজ্যিক পৰ্যায়ৰ নিয়োগ আয়োগে জাৰি কৰা এক জাননী অনুসৰি 15 ছেপ্টেম্বৰৰ পৰা পুৱা 10:30 বজাৰ পৰা দিনৰ 1:30 বজালৈ তৃতীয় বৰ্গৰ HSSLC পৰ্যায়ৰ তৃতীয়খন কাকতৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। স্নাতক ডিগ্ৰীৰ পদৰ বাবে তৃতীয় বৰ্গৰ চতুৰ্থখন কাকতৰ লিখিত পৰীক্ষা 29 ছেপ্টেম্বৰৰ পুৱা 9 বজাৰ পৰা দিনৰ 12 বজালৈ অনুষ্ঠিত হ'ব। একেদিনাই HSLC পৰ্যায়ৰ চালকৰ পদৰ তৃতীয় বৰ্গৰ বাবে পঞ্চমখন কাকতৰ পৰীক্ষা দ্বিতীয়াৰ্ধত দিনৰ 1:30 বজাৰ পৰা বিয়লি 4:30 বজালৈ অনুষ্ঠিত হ'ব। সেইদৰে 27 অক্টোবৰত চতুৰ্থ বৰ্গৰ HSLC পৰ্যায়ৰ ITI উত্তীৰ্ণৰ প্ৰথমখন কাকতৰ পৰীক্ষা পুৱা 9 বজাৰ পৰা 11:30 বজালৈ আৰু অষ্টম শ্ৰেণীৰ উত্তীৰ্ণৰ তৃতীয়খন কাকতৰ পৰীক্ষা দিনৰ 1:30 বজাৰ পৰা বিয়লি 4 বজালৈ অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ নিয়োগ আয়োগে চতুৰ্থ বৰ্গৰ পদৰ বাবে 2023 অক্টোবৰ মাহত দুটাকৈ বিজ্ঞাপন প্ৰকাশ কৰিছিল। সেই বিজ্ঞাপনৰ আধাৰতে তৃতীয় বৰ্গৰ পদৰ বাবে প্ৰায় 18,15,000 আৰু চতুৰ্থ বৰ্গৰ বাবে প্ৰায় 13,70,000 আবেদনকাৰীয়ে অনলাইন মাধ্যমেৰে আবেদন দাখিল কৰিছিল। আয়োগে সদৰি কৰা মতে উক্ত পৰীক্ষাৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকলে 2 ছেপ্টেম্বৰৰ পৰা www.assam.gov.in বা www.site.sevaonline.org ৱেবছাইটৰ পৰা প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব পাৰিব। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে এটা লাইক কৰি দিয়ক, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।